প্রভু কৃষ্ণ
যাই যাই এও মই এতিয়াই হৰণ কৰি পাতাললৈ লৈ যাম তাৰ পিছত উলুপি লৈ নাথাকিম Hey,
সামনে আজি বুতে গিতা নাই আজি পুনা নাই আজি মালতি নাই কিবা হৈছে নেকি তাই এটা খবৰ কৰি লওঁ দে মালতী মালতী বিয়াত যাবি নে মই আজি নাযাওঁ যা নাযাওঁ যা আমার খেলা শুনে খেলা মতিয়া দাদা কিয়া মানে যোৱাকালি আমার যে ছিল তোর খবর দিছি কি খবর মানে মুখ বলে হেঁটতে ছিল আমার সময় সেই জন্য মই নাযাওঁ যা তহঁতে যা মনি মালতী বোলে নাযায় তাইক বোলে কোনোবাই চাব আহিব পিছে আমি বাকীকেইটা যাওঁ নেকি পিছে এটা হিচাপ কৰি লওঁ নেকি
হস্তিনাপুৰত মই যে এই পাতাললৈ আহি তোমাৰ লগত বিবাহ পাশত আবদ্ধ হলো এই কথা মোৰ ভাতৃসমূহ কোনেও গম নাপায় গতিকে প্ৰিয়ে উলুপি মই ভাতৃসমূহৰ লগত আলোচনা কৰি তোমাক এই পাতালৰ পৰা পুনৰ হস্তিনালৈ লৈ যাবলৈ ভিৰ আৰু তেতিয়ালৈ তুমি ইয়াতে থাকিব প্ৰিয়া তেতিয়ালৈ তুমি ইয়াতে কি ক'লা স্বামী অ তুমি গুচি গ'লে
কৰিবলৈ অস্ত্ৰবিদ্যা আহৰণ কৰিব লাগিব আৰু বাচ্চা অস্ত্ৰবিদ্যা আহৰণ কৰিবলৈ গুৰুৰ গৃহলৈ যাব লাগিব বাচ্চা গুৰুৰ গৃহলৈ যাব লাগিব কি কলা মাতৃ অস্ত্ৰবিদ্যা আহৰণ কৰিবলৈ গুৰুৰ গৃহলৈ যাব লাগে তেনেকৈ নকৰিবা বাচ্চা অহংকাৰ নকৰিবা ও গুৰুৰ অবিহনে বিদ্যা
এই পাতালত অকল অকলে থৈ গৈছিল। তেওঁ যোৱা সময়ত কৈছিল তেওঁ হেনো ভাতৃ সমৰ লগত আলোচনা কৰি মোক এই পাতালৰ পৰা পুনৰ হস্পিতাললৈ লৈ যাবলৈ আহিব। কিন্তু বাচ্চা তেওঁ জীৱন আজিলৈ ঘূৰি নাহিল। তেওঁৰ মুখৰ আকৃতি দেহাৰ গঠন মই পাহৰি পেলাইছো। বাচাও গণকে কৈছে হে যাৰ হাতত বাচ্চা তই হবি পৰা মই
ধর্ম যুধিষ্ঠির ও এক সত্যি রাজা হল এই হস্তিনাপুর যজ্ঞ এক আমার ভীম মই আমার রাজ্যর বন্ধর কারণে এখন যজ্ঞ পাতি করে ভাবিছো ভাল কথা হে ভাতৃগণার অঙ্গের অজাই ওই আলোচনা করতে ধুমধাম করে মহাযজ্ঞ নিয়ম আছিল ঘোড়াই ওপৰত পত্ৰ লিখি দিব আৰু সেই ঘোড়াটোৱে স্বৰ্গ মধ্য পাতাল ত্ৰিভুৱন ঘূৰি আহি যেতিয়াই পূৰ্বস্থানত উপনীত হ'ব তেতিয়াই যজ্ঞ সুকলমে সমাপন হোৱা বুলি ঘোষণা মই জানো আমার ভীম যেনেকৈ ভাল কেনেকৈ তাৰ হাতৰ আখৰ ভাল ভীম মহাৰাজ এই যে ঘোড়াটো দেখিছা নহয় ঘোড়াটোৰ কপালত দেখি দিয়া এইটো পাণ্ডৱৰ যজ্ঞৰ পাণ্ডৱৰ যজ্ঞৰ কপালতা ঘোড়াই এখন এই ও কপাল কি আর এই ঘোড়াটোৰ পিছে পিছে প্ৰভু কৃষ্ণৰ ধনঞ্জয়
বন্দী কৰিলি চাভাই আমি বহু দূৰৰ পৰা আহিছো ঘোঁৰাটো এৰি দে আমি লৈ যাব লাগে কি নিদিয়ে ঘোঁৰাটো এৰি দে আমি লৈ যাব লাগে এইটো আমাৰ ঘোঁৰা ঘোঁৰাটো এৰি দে আমি লৈ যাব লাগে এৰি দে এৰি দে এৰি দে
যদিহে ইৰাবান পাতালত নাথাকিলেহেঁতেন নিশ্চয় ই কৌৰৱৰ পক্ষই ল'লেহেঁতেন আৰু যদিহে ইৰাবানে কৌৰৱৰ পক্ষ ল'লেহেঁতেন পাণ্ডৱক মাৰি ধূলিসাৎ কৰি দিলে। গতিকে শুনা সকাম, যিহেতু ইৰাবান তোমাৰে সন্তান খন্তেক পিছতে জমৰ ঘৰলৈ গতি কৰিব। গতিকে ইয়াৰ যদি মনৰ কিবা অভিলাষ আছে, মনৰ কিবা শেষ ইচ্ছা আছে, তুমি আগতে সুধি আহা। কথা শুনি ধনঞ্জয় তুমি তাৰমানে ধনঞ্জয় পাণ্ডৱৰ তৃতীয় ভাতৃ অৰ্জুন, তুমি নহয় জানো? এতিয়া মোৰ মনৰ অভিলাষ জানিব আহিছা। সৰুতে আহিব শুনিছিলো প্ৰভু কৃষ্ণই হেনো সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰিব পাৰে। গতিকে নামাৰি প্ৰভু কৃষ্ণই অৰ্জুনক চাই কৈছিল, কি কৈছিল? সুন্দৰ সুযোগ মিলিছে সখা, সুন্দৰ সুযোগ।
যিহেতু ইৰাবানে মোৰ লগত বিয়া হম বুলি কৈছে গতিকে মই নাৰীৰ ঘড়ী তাৰ ওচৰলৈ যাম আৰু মই যেতিয়া তাক মাল্যদান কৰিম সি নিশ্চয় মূৰটো ধুৱাই দিব আৰু তেতিয়াই তুমি তাৰ মুণ্ড কাটি দিবা সখা তেতিয়াই তুমি তাৰ মুণ্ড কাটি হে মুণ্ড কটা কইলা হীৰা মৃত্যু হল আপোনাৰ মুখৰ পৰা বুজিলো কিন্তু মুনিবৰ মই এটা কথা বুজি নাপালো আপুনি মোক কওকচোন বুজাই মুনিবৰ হৈ একে সমান অর্জুন ইরাবান কিন্তু অকালতে যে ইরাবানের মৃত্যু হল ইরাবানের কত ভুল হল তোমার কল্পনা ও এবার করিলে ভুল জানি তুমি
ইৰাবানা ক'ত ভুল হৈছিল পাহৰিলা শুনা প্ৰথমতে ইৰাবানে অস্ত্ৰবিদ্যা আগুৰা কৰিছিল দ্বিতীয়তে ইৰাবানে ভাতৃক জ্ঞান কৰা নাছিল ভাতৃবদ্ৰুতহনে কৈছিল ভাই ইৰাবান তুমি মই যিহেতু ভাই ভাই তোমাৰো কোনো নাই মোৰো কোনো নাই গতিকে আমি দুয়োজনে মিলি জুলি এই মণিপুৰতে থাকো কিন্তু ইৰাবানে ভাতৃৰ কথা নুশুনি যুদ্ধ কৰিম বুলিহে কৈছিল আৰু তৃতীয়তে ইৰাবানে পিতৃক জ্ঞান কৰা নাছিল মাতৃ উলুপিয়া কৈছিল বাচ্চা ইৰাবান তই যাৰ হাততেই পৰাজয় হবি সেইজনে তোৰ পিতৃ হব তই নিশ্চয় জানিবি কিন্তু চাও ইৰাবানে অৰ্জুন পিতৃ বুলি জানিব কিন্তু চিলহে কৰিছিল বৰং তেওঁ কৃষ্ণৰ লগত বিয়া হম বুলিহে কৈ পঠাইছিল গতিকে কোনা ৰজা জন্মে যায় যিবিলাক ল'ৰা ছোৱালীয়ে ডাঙৰৰ কথা নকৰি ডাঙৰক নামাৰি অহংকাৰী হয় প্ৰবাদ আছে ৰজা কিছু কিছু উদণ্ড ল'ৰাই পিতৃ মাতৃক প্ৰহাৰ কৰাৰো প্ৰবাদ আছে তেনেকুৱা উদণ্ড অহংকাৰী ল'ৰা ছোৱালীবিলাক অকালতে জমৰ ঘৰলৈ গতি কৰে ৰজা অকালতে জমৰ ঘৰলৈ বুজিলানে এই ইৰাবানৰো একে অৱস্থা হৈছিল অ হে নাজানিলি